তো স্বাধীনতা দিৱস বুলি লগৰ কেইটাৰ লগত ফুৰিবলৈ গ'লোঁ। তো আহি ইয়াতে দেখা পালোঁ আমাৰ কলেজত ৰেলী হৈ আছে। তো আমি গৈ আছোঁ তাৰপিছত ইয়াতে অলপ ৰখি কিনে ইয়াৰ পৰিৱেশটো চালোঁ। তাৰপিছত আৰু গ'লোঁ। তাৰপিছত ইয়াতে ৰখি কিনে কোনফালে যাওঁ তাকে ভাবি আছোঁ। এতিয়া দুটা ৰাস্তাৰ এটা চুজ কৰি আমি আগবাঢ়িলোঁ। তাৰপিছত আৰু গৈয়ে আছোঁ। তাৰপিছত ইয়াতে ৰখি কিনে অকণমান পানী তাৰপিছত আৰু গৈয়ে আছোঁ আজি মানে যাই থাকাই কাম পালোঁ দে গাইছ আহি। তাৰপিছত আমি ওপৰলৈ উঠি আছোঁ মানে পাহাৰত। তাৰপিছত ইয়াতে দুটা বান্দৰ দেখা পালোঁ। এতিয়া ওপৰত উঠি কিনে ব্ৰহ্মপুত্ৰৰ পাৰ দেখা পাই মনটো বৰ প্ৰফুল্ল লাগিল। ইয়াতে ধুনীয়াকৈ বতাহ খাইছোঁ। এতিয়া মানে আমি গোটেইকেইটাই আৰু ওপৰত উঠি আছোঁ। মানে ক'ত যাওঁ আজি মানে পাত্তা নাই মানে আৰু ওপৰত উঠিয়ে আছোঁ মানে গাইছ। এতিয়া মানে ওপৰত কিবা পাম যেন লাগিছে। তো আমি উঠি সেই তালৈকে যাম বুলি ভাবিছোঁ। তো গাইছ চাই থাকিব একদম বৰ ভাগৰ লাগিছে দেই গাইছ। তো আমি গৈ এইয়া একদম ব্ৰহ্মপুত্ৰ পাৰ দেখা পালোঁ। আমি আহিছোঁ জগিঘোপা বটানিকেল পাৰ্ক। মানে ইয়াতে চাব লগা বহুত কিবা কিবি থকা বুলি ভাবিছিলোঁ, কিন্তু নাই। এই জংঘলৰ ওপৰেৰে মানে উঠিয়ে আছোঁ আৰু কি কৰিম। আজি আহি আছোঁ গৈ আছোঁ উঠি আছোঁ এইবিলাকেই হৈছে আৰু আজি মানে এতিয়া মানে এই বোনবোৰে কাটিব সেইকাৰণে হেলমেট পিন্ধি লৈছোঁ ধুনীয়াকৈ। আৰু উঠি ওপৰৰ মানে এই দৃশ্যটো দেখা পালোঁ। নাই এইটো বেক চাইডত আছিল, ফ্ৰণ্টৰ এইটো দৃশ্য চাওক। অ' মাই গড, মানে কি ব্ৰহ্মপুত্ৰৰ মানে এই নজৰাটো মানে জগিঘোপাৰ যিটো মানে বটানিকেল পাৰ্কৰ ওপৰত আছে। কি ক'ম গাইছ। তো আহি ভাল লাগিছে যদিও, কিন্তু চাবলৈ মানে এই দুটা বস্তুহে আছে। মানে এই গুহাটো আছে এটা, আৰু এটা মানে এটা গুহাটো আছে এইটো। মানে বেলেগ বিশেষ একো চাব লগা নাই। যদি কিবা মিছ কৰিছোঁ তো কমেণ্ট কৰি ক'ব গাইছ। তো এতিয়া আহিছোঁ যিহেতু নৰনাৰায়ণ সেতুখন চাই যাওঁ। তো সিপাৰৰ পৰা ধুনীয়াকৈ চাই মেলি ঘূৰি আহিলোঁ। এতিয়া লাগিছে ভোক। তো ইহঁত দুজনক ৰখি আছিলোঁ ইয়াতে। তো আজি আহিছোঁ ৰাজস্থানী ৰয়েল ধাবা। তো ইয়াতে চাওঁ মানে কি খাবলৈ পায়। তো গোটেইকেইটা বহি লৈছোঁ ইয়াত ধুনীয়াকৈ। আৰু আমি ইয়াতে মানে দাল ৰুটি অৰ্ডাৰ দিছোঁ। ইয়াতে বঢ়িয়াকৈ খাম গোটেইকেইটাই। মানে টেষ্টটো মানে ভালেই আছিল বুলি ক'ব পাৰি। মানে আপোনালোকে খাব পাৰে ইয়াতে, নিশ্চয় ৰেকমেণ্ডেড কৰোঁ ইয়াতে খাব। এয়াই আছিল আজি ইণ্ডিপেণ্ডেন্স ডে ৰাইড।